হেল্ল' বন্ধু বান্ধৱীসকল, আজি আমি দুজন বন্ধু আহিছে, মোৰ পুৰণি বন্ধুৰ আজি হাঁহে বনাম। আজি হাঁহে বৰ ধুনীয়াকৈ বনাম বুলি ভাবিছোঁ। বন্ধুজনে কেনেকৈ পায়, কি হয় সেইখিনি পিছৰ কথা, কিন্তু মই ধুনীয়াকৈ ৰান্ধিম বুলি ভাবিছোঁ। বহু দিনৰ দুজন বন্ধু আহিছে মোৰ ঘৰত, গতিকে হাঁহটো মাৰিলোঁ। মৰাৰ পাছত আমি এতিয়া নিজেই পানী গৰম কৰি চাফা কৰি আছোঁ। যিহেতু হাঁহটো মৰাৰ পাছত অকণমান টাইম লাগে, পানী গৰম কৰি চাফা কৰিব লগা হয় গোটেই হাঁহটো। ইতিমধ্যে আমি দুয়োজন বন্ধুৱে লগ লাগি হাঁহটো চাফা কৰি আছোঁ। এয়া আপোনালোকে দেখিছে, খুব মিহি মিহি নোম থকাৰ কাৰণে আমি লাহে লাহেকৈ চাফা কৰিছোঁ। তাৰ পাছতে পানী গৰম কৰাৰ পাছত কিছুমান নোম সৰু সৰু থাকি যায়, সেইটোকে আমি ধুনীয়াকৈ যিখিনি থাকি যোৱাৰ পাছতে আমি গেছৰ জুইৰে সেই নোমখিনি আমি পৰি দিছোঁ। সেইখিনি পৰি দিয়াৰ পাছত চাফা কৰি লৈছোঁ আমি আচলতে, কাৰণ আমি চাফা কৰি খালেহে আমাৰ এটা সোৱাদ লাগিব। যদি নোম থাকি যায় খাইটো বেয়া লাগিব, সেইটোকে আমি নোমখিনি চাফা কৰি লৈছোঁ। দুয়োজনে লগ লাগি এইটো ধুনীয়াকৈ যিখিনি আমাৰ থাকি গৈছিল, উতলা পানী দিয়াৰ পাছত কিছুমান থাকি যায়, সেইটোকে হাঁহটো আকৌ পুনৰ জুইত নোমখিনি চাই নোমখিনি চাফা কৰিব লগা হয়। চব এনেকৈ চাফা কৰি লৈছোঁ আমি। ক'ত থাকি গৈছে, ক'ত থাকি নাই যোৱা, ধুনীয়াকৈ আমি হাঁহটো চাই নোমখিনি থাকি যোৱাখিনি কৰিছোঁ। তাৰ পাছতে আমি এইবাৰ কাটিছোঁ। যিহেতু হাঁহ মাংস সৰু সৰু টুকুৰাকৈ কাটিলে খাবলৈ সোৱাদ হয়, সেইটোকে, আৰু মানুহ কম, সেইটোকে আমি ধুনীয়াকৈ সৰুকৈ কাটি এটা নিৰ্দিষ্ট চাইজত কাটি আমি আজি হাঁহৰ মাংস ৰান্ধিম বুলি ভাবিছোঁ। এয়া ইতিমধ্যে আমি ধুনীয়াকৈ কাটি আছোঁ। এয়া ধুনীয়াকৈ কাটিছোঁ সৰু টুকুৰাৰে, দাখনো ডাঙৰ, গোটেই কাঠৰ টুকুৰাৰে লৈ এয়া কাটি আমি এইখিনি মাংস ওলাইছে সম্পূৰ্ণ চাফা কৰি কটাৰ পাছত। চাওকচোন আপোনালোকে, চাফা কৰি লৈছোঁ আমি, সৰু কাটিছোঁ, আৰু দুখন কাঁহীত দুটা বস্তু আমি কৰিছোঁ। কাৰণ ভাল মাংসখিনি এখন কাঁহীত থৈছোঁ, আৰু বেলেগ আৰু এইখিনি মাংস থাকে সৰু যিটো আমি চাকনা ভাজি বুলি কওঁ, আৰু সেইখিনি হৈ যোৱাৰ পাছত আমি পুনৰ ইতিমধ্যে পিঁয়াজখিনি কাটি লৈছোঁ, কাৰণ আমি পিঁয়াজটো আমাৰ লাগিবই হাঁহৰ মাংসৰ লগত, গতিকে পিঁয়াজখিনি কাটি লৈছোঁ। পিঁয়াজ আমি মাংস অনুযায়ী পিঁয়াজখিনি কাটিব লগা হৈছে। সুন্দৰকৈ আজি ভাল এখনি হাঁহৰ মাংসৰ চব্জি ৰান্ধিম। চব পিঁয়াজখিনি ইতিমধ্যে কাটি এখন কাঁহীত থৈ লৈছোঁ। তাৰপাছতে আমি প্ৰয়োজন অনুসাৰে আলু, যিটো আমাৰ সকলোতে লাগে, যিকোনো চব্জি ৰান্ধিলে আমাৰ আলুটো সদায় প্ৰয়োজন হয়, গতিকে আমাৰ প্ৰয়োজন অনুসাৰে আমি আলুৰ কাটিছোঁ। কিমান লাগিব, এটা হাঁহত ইমানকৈ এইকেইটি আমাৰ আলু প্ৰয়োজন হৈছে, গতিকে প্ৰয়োজন অনুসাৰে আমি যিমান হেৰিটো কাটিব লৈছোঁ। তাৰপাছত লগে লগে আমি কেৰাহী গৰম হৈ গ'ল এইফালে, তাৰপাছত আমি তেলটো দিছোঁ, মিঠাতেলটো। তাৰপাছত আমাৰ ৰচুন আৰু আদা, মৰাণ আদা, খুব মৰাণ আদা হয় এইটো, ৰচুন আৰু মৰাণ আদা। তাৰপাছতে এইটো ডালচেনি, লং, ইলাচি গোটাইছোঁ হাঁহ দিবৰ কাৰণে, চব্জি যিহেতু প্ৰয়োজন হ'ব। হাঁহৰ মাংস গোন্ধ এটা আছে যিহেতু। আমি লগে লগে তেলো গৰম হৈ আছে, লগে লগে পাক উঠাৰ লগে লগে আমি পিঁয়াজখিনি দি দিছোঁ। তাৰ লগে লগে পিঁয়াজৰ লগতেই নিমখখিনিও প্ৰয়োজন নোহোৱা হালধি আৰু নিমখ আমি দি দিছোঁ যিখিনি পাৰে, আৰু সম্পূৰ্ণ ভালকৈ লৰাই দিছোঁ যাতে পিঁয়াজ, মিঠাতেল আৰু হালধি একেলগে যাতে সংলগ্ন হৈ যায়। তাৰ পাছতেই সময় হোৱাৰ পাছতে আমি মাংসখিনি দি দিলোঁ। তাৰপিছত এখন মিহি কৰি থৈ দিয়া আছে পতা এখনত মৰাণ আদা, নহৰু, এইখিনি আমি লগে লগে এইটো চাইডে আমাৰ যি হাঁহৰ মাংস আছিলে, হাঁহৰ মাংসখিনি আমি প্ৰয়োজন অনুসাৰে আমি কেৰাহীত দি দিলোঁ। ইতিমধ্যে গোটেইখিনি
মিছল কৰি যাতে প্ৰতিটো মাংস চোপাত যাতে তেল সংলগ্ন হয় সেইটোকে আমি পুনৰ ভালকৈ লৰাই দিছোঁ। আৰু ইতিমধ্যে প্ৰয়োজন অনুসাৰে যিমান প্ৰয়োজন হয় জুই তাপটো গেছত আমি উত্তাপটো বঢ়াই দিছোঁ। আৰু ইয়াৰ লগে লগে আমাৰ আদা পাত মৰাণ আদা পাত আমি দিবৰ কাৰণে যুগুতাইছোঁ। ইয়াৰ লগে লগে আমাৰ তেজপাতটো খুব প্ৰয়োজন হয় মাংসৰ বা যিকোনো আঞ্জা ৰান্ধিলে আমাৰ প্ৰয়োজন হয় তেজপাতটো। ইয়াৰ লগে লগে আমাৰ মাংস প্ৰায় 40% সিজি গৈছে। আমাৰ হাঁহৰ মাংসৰ যিটো আজি ৰান্ধি আছোঁ খুব সুন্দৰকৈ ইতিমধ্যে আমাৰ 40% হৈ গৈছে। যিমান পাৰে আমাৰ হাঁহটো খুব তেল হয়, গাঁৱৰ পৰা অনা হৈছে, মোৰ বন্ধুৰ গাঁৱৰ পৰা অনা হৈছে, সেইটোকে খুব তেলি হয়। এইখিনি মিঠাতেল নহয় আচলতে সেই হাঁহৰ পৰা যিটো মানে ওলাইছে তেলটো হয়। আৰু লগে লগে আমি আলুটো দি দিছোঁ। প্ৰয়োজন নহয় মাংসটো যিহেতু সিজি গৈছে, তাৰ পাছতে আমি আলুটো আমাৰ যিটো আমি চকলাকৈ আলুটো কাটি থৈছিলোঁ লগে লগে আমি ইয়াত আমি মিছল কৰি দিছোঁ যাতে আলুৰ লগত মাংসৰ একেবাৰে সংলগ্ন কৰি বস্তুটো ভালকৈ যাতে সিজে আৰু খাবলৈ যাতে সুস্বাদু হয় তাৰ কাৰণে আমি গোটেই হেতাৰে মাংসটো লৰাই দিছোঁ। মাংস আলু যিখিনি বস্তু আছে আমাৰ কেৰাহীত সকলোখিনি বস্তু একেলগে আমি মিছল কৰি দিছোঁ। এয়া আপোনালোকে চাওক। আৰু তাৰ লগে লগে আলুটো সিজিবৰ কাৰণে আমি ঢাকি দিছোঁ যাতে এটা গপগপনিত সেই মাংসটো সিজি যায়, আলুটো সিজি যায়, সেইটোকে আমি ঢাকি দিলোঁ। আৰু অকণমান ঢকাৰ পাছতে আকৌ লৰাই দিছোঁ চাওক। তাৰ পাছত আমি আদা পাত যিহেতু আছিলে আদা পাত আৰু নৰসিংহ আছিলে, নৰসিংহ পাতো দি দিছোঁ লগত। নৰসিংহ, আদাৰ পাত আৰু আমাৰ তেজপাত গোটেইকেইটাৰ বস্তু অলপ ডাঙৰকৈ কাটি আৰু বস্তুটো মাংসৰ ওপৰত যিখিনি বস্তু আছে তাত আমি দি দিছোঁ যাতে আমাৰ মাংসটো খাবৰ কাৰণে হাঁহৰ মাংস এটা গোন্ধ এটা থাকে। সেইটোকে প্ৰায় আমি যদি লোকেলি যিখিনি বস্তু আছে আমাৰ থলুৱা খাদ্য আদা পাত তেজপাত এইখিনি বস্তু দি দিয়াৰ লগে লগে প্ৰায় মাংসটো মানে যিটো গোন্ধ এটা থাকে হাঁহৰ সেই গোন্ধটো নাইকিয়া হয় আৰু খাবৰ কাৰণে খুব সুস্বাদু হয়, মাংসটো খুব টেষ্টি হয়। সেইটোকে আমি এইটো ব্যৱস্থা কৰিছোঁ। ঘৰতে থকা ঘৰৰ বাৰীতে থকা আদা পাত, নৰসিংহ আৰু তেজপাত, এই তেজপাতকেইটা মোৰ মাংসত প্ৰয়োজন অনুসাৰে ধুনীয়াকৈ তাত দি দিছোঁ কাটি। গতিকে আপোনালোকে চাওকচোন ইমান সুন্দৰকৈ বস্তু দিছে, এটা কালাৰ আহিছে, খুব ব্যঞ্জনখনৰ এটা কালাৰ আহিছে, সুন্দৰ কালাৰ। গতিকে এইখিনি বস্তুখিনি দি দিছোঁ। ইয়াৰ লগে লগে আমাৰ হৈ গৈছে ইতিমধ্যে। এয়া চব এটা হাঁহৰ আমি প্ৰতিবাদিত আমাৰ বন্ধুসকলৰ বাবে। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই আৰু মোৰ চেনেলটো চাই আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তো অতি সোনকালে আপোনালোকে ছাবস্ক্ৰাইব কৰক। আৰু ইয়াৰ লগে লগে আপোনালোকৰ মই দি থকা ভিডিঅ'বোৰ আপোনালোকে চাবৰ কাৰণে আৰু আপোনালোকৰ প্ৰতি মুহূৰ্ততে ন'টিফিকেশ্যন পাবৰ কাৰণে আপোনালোকে বেল আইকনটো দবাই দিয়ক।